নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোক সকলোকে মোৰ চেনেল চাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই আজি আহি উপস্থিত হৈছোঁ দৰং জিলাৰ টাংনি চাৰিআলিত আৰু ইয়াতে এইবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে উত্তৰ পূৰ্বাঞ্চল ইষ্টেমা। আৰু মই ইষ্টেমাস্থলীৰ যি বিশাল পেণ্ডেলৰ ভিতৰৰ পৰা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতেই হ'ব এইবাৰ উত্তৰ পূৰ্বাঞ্চল ইষ্টেমা। আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল পেণ্ডেল দেখিবলৈ পাব। তো সম্পূৰ্ণ বাঁহ লগোৱা হৈ গ'ল আৰু ইয়াত ওপৰত টিং লগোৱা কাম চলি আছে। বন্ধুসকল, আপোনালোক বহুতে কৈছিলে, কমেণ্ট কৰিছিলে যে উত্তৰ পূৰ্বাঞ্চল ইষ্টেমাস্থলীৰ শেহতীয়া আপডেটছ আপোনালোকক লাগে। তাৰ কাৰণে মই আহিলোঁ ভিডিঅ' প্ৰস্তুত কৰিবলৈ। আৰু আগতে মই দুটা ভিডিঅ' আপলোড কৰিছোঁ। আৰু ইয়াৰ আগত আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছিলে যে খালী পথাৰ আছিল, অকল ধান কটা হৈছে। কিন্তু আজি 20 দিন পিছত আহি পেলাই মই দেখিলোঁ এই পৰিৱেশ, এটি বিশাল পথাৰত এটি বিশাল পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে। ইতিমধ্যে বাঁহ লগোৱা হৈ গ'ল, টিং লগোৱা হৈ আছে ওপৰত। আৰু আপোনালোকে যিমান দূৰলৈকে চাব কেৱল পেণ্ডেল দেখিবলৈ পাব। আৰু আশা কৰা মতে ইয়াত প্ৰায় প্ৰতিদিনাই লাখ লাখ ইছলাম ধৰ্মীয় লোকসকল আহি একত্ৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ কাৰণে এটি বিশাল পেণ্ডেল সাজু কৰি থকা হৈছে। আৰু যিটো মূল পেণ্ডেল তাত টিং লগাই আছে আৰু এইফালে চাগে তিৰপাল লগাব। তো বিশাল এটি পেণ্ডেল আপোনালোকে ইয়াৰ পৰা চালে পিছফালেলৈকে দেখা নাপাব। ইমান ডাঙৰ এটি পথাৰত এইবাৰ উত্তৰ পূৰ্বাঞ্চল ইষ্টেমা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই ইষ্টেমা অনুষ্ঠিত হৈ আছে আমাৰ দৰং জিলাৰ টাংনি চাৰিআলিত। আৰু আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে তো মঙলদৈ টাউন পাৰ হৈ আহিলে আপোনালোকে বাওঁহাতে সোমাই আহিব লাগিব। আৰু খাৰুপেটীয়া টাউন পাৰ হৈ আহিলে আপোনালোকে সোঁহাতে সোমাই আহিব লাগিব। বেছি দূৰ নহয়, মেইন ৰোডৰ পৰা লগভগ 500 মিটাৰ বা 1 কিলোমিটাৰমান যদি আপোনালোকে সোমাই আহে এই ইষ্টেমাস্থলী পাব। ইয়াৰ আগত আৰজি মছজিদ আছে। তো আৰজি মছজিদৰ পৰা অলপ দূৰত যি ইষ্টেমাস্থলী পেণ্ডেল নিৰ্মাণ কৰা হৈছে, তো আৰজি মছজিদটো অলপ দূৰ আছে। তাৰ পৰা অলপ দূৰত আহিলে আপোনালোকে এই ইষ্টেমাস্থলী পাব। আৰু বিশাল এটি পেণ্ডেল মই আকৌ দেখাইছোঁ আপোনালোকক। এয়া চাওক আপোনালোকে কিমান ডাঙৰ এটি পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে। মই আজি আবেলি আহি উপস্থিত হ'লোঁ ইষ্টেমাস্থলীত। আৰু সিদিনা আহিছিলোঁ তেতিয়া পেণ্ডেলৰ কাম হোৱা নাছিল। আৰু আজি আহি দেখিলোঁ এয়া সম্পূৰ্ণ পেণ্ডেলৰ বাঁহ লগোৱা হৈ গ'ল। আপোনালোকে দূৰ দূৰণিলৈকে দেখিবলৈ পাব এটি বিশাল পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে। আৰু গোটেই বাঁহখিনি লগোৱা হৈ গ'ল। তিৰপাল লগোৱা কাম বাকী আছে অকল। তো এসপ্তাহৰ ভিতৰত তিৰপাল লগোৱা হৈ যাব অনুমান কৰিব পাৰি। আৰু এটি বিশাল পেণ্ডেল ৰেডি কৰি ৰখা হৈছে ইষ্টেমাৰ কাৰণে। এ চাওক আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব পেণ্ডেল দেখিবলৈ পাব। ইমূৰৰ পৰা চালে সিমূৰলৈকে ইষ্টেমাৰ পেণ্ডেলৰ সীমা আপোনালোকে দেখিবলৈ নাপাব। এটি বিশাল পথাৰ আৰু ইয়াতেই অনুষ্ঠিত হ'ব এইবাৰ উত্তৰ পূৰ্বাঞ্চল ইষ্টেমা। আৰু এই ইষ্টেমা অনুষ্ঠিত হৈ আছে আমাৰ দৰং জিলাৰ টাংনি চাৰিআলিত। এটি বিশাল ইষ্টেমা, উত্তৰ পূৰ্বাঞ্চল ইষ্টেমা। আৰু ইয়াতে অনুমান কৰিব পাৰি লাখ লাখ মুছলমান ধৰ্মাৱলম্বী লোকসকল আহি ইষ্টেমাত অংশগ্ৰহণ কৰিব। এটি বিশাল পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে। বাঁহ সম্পূৰ্ণ লগোৱা হৈ গ'ল। তো আপোনালোকে দেখিবলৈ পাইছেই যে বাঁহৰ যি পেণ্ডেল এয়া নিৰ্মাণ কৰি থকা হৈছে। বাঁহ সম্পূৰ্ণৰূপে লগোৱা হৈ গৈছে, খালি তিৰপাল লগাবলৈ বাকী আছে। আৰু ইয়াতেই অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চল ইষ্টেমা ডিচেম্বৰ মাহৰ 25, 26 আৰু 27 তাৰিখে। আজি ডিচেম্বৰ মাহৰ 2 তাৰিখ হ'ল, মাজত আৰু 20টামান দিন আছে। তাৰ পিছতে ইয়াতে অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চল ইষ্টেমা। আৰু এটি বিশাল পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে। আৰু ইফালে আপোনালোকে দেখিবলৈ পাব আজি বহুতো লোক আহিছে। তো মই আজি আবেলি সময় আহিলোঁ আৰু ইতিমধ্যে মানুহ কাম কৰি ইয়াৰ পৰা গুচিয়ে গৈছে। তাকো মই আবেলি সময় আহিছোঁ। মই ওলাওঁতে দেৰি হ'ল ঘৰৰ পৰা। আৰু বহুতে কৈ আছিল আপোনালোকে ইষ্টেমাস্থলীৰ ভিডিঅ' লাগে বুলি। আৰু এয়া চাওক আপোনালোকে বিশাল এটি পেণ্ডেল সাজু কৰি তোলা হৈছে ইষ্টেমাৰ কাৰণে। আৰু ইয়াতে অনুমান কৰিব পাৰি লাখ লাখ ইছলাম ধৰ্মীয় লোকসকল আহি ইষ্টেমাত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ পৰাই দিনৰ ৰাস্তাত ওলাই যাব, আল্লাহৰ ৰাস্তাত সকলোৱে ওলাই যাব। এটি পবিত্ৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ পৰা ইছলামৰ নীতি আদৰ্শ সঠিকভাৱে কেনেকৈ চলিব লাগে গোটেইখিনি শিক্ষা দিয়া হয় ইষ্টেমাত। আৰু ইয়াৰ পৰা মানুহ জামাতত ওলাই যাব, কোনোবা এমাহৰ কাৰণে, কোনোবা 3 মাহৰ কাৰণে জামাতত ওলাই যাব। আৰু তাৰ কাৰণে এটি বিশাল আয়োজন, বিশাল পেণ্ডেল এটি নিৰ্মাণ কৰা হৈছে। এয়া চাওক আপোনালোকে সম্পূৰ্ণ বাঁহ লগোৱা হৈ গ'ল, তিৰপাল লগোৱাৰ কাম বাকী আছে। আৰু ইফালে ওপৰত টিং লগাই থকা আপোনালোকে দেখিবলৈ পাব। যদি চাই চাওক ওপৰত টিং লগাই আছে। তো এটি বিশাল পেণ্ডেল ইষ্টেমাস্থলীৰ আজিৰ পৰিৱেশ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। তো আগবেলা বহুতো মানুহ আহিছিল ইয়াত শ্ৰমদান কৰিবলৈ। তো কাম চলি আছে। আৰু আপোনালোকেও যদি কোনোবাই ভাবি আছে শ্ৰমদান কৰিব আহিম বুলি, তেতিয়াহ'লে আহিব। এয়া চাওক আপোনালোকে বাঁহ লগোৱা হৈ গৈছে প্ৰায়, এতিয়া খালি তিৰপাল লগাবলৈ বাকী আছে। আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। এয়া চাওক তাত কাম
চলি আছে, তাত টিং লগাই আছে আৰু ইয়াত প্ৰতিদিনাই হাজাৰ হাজাৰ মানুহ আহি পেলাই অংশগ্ৰহণ কৰিছে, শ্ৰমদান কৰি আছে। আৰু এয়া চাওক এটি বিশাল পেণ্ডেল, ইমূৰৰ পৰা চালে সিমূৰলৈকে দেখা নাপায়। তো আপোনালোকক মই যিমান দূৰ পাৰোঁ এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰি আছোঁ। মই ওচৰলৈকে আপোনালোকক গৈ দেখাবলৈ যত্ন কৰি আছোঁ। আপোনালোকে চাওক কিমান বিশাল এটি পেণ্ডেল নিৰ্মাণ কৰা হৈছে আৰু বিশাল হ'বই, কাৰণ ইয়াত লাখ লাখ মানুহ একত্ৰিত হ'ব। প্ৰতিদিনাই ইয়াত লাখ লাখ মানুহ আহিব, জামাতত আহিব, ইস্তেমাত অংশগ্ৰহণ কৰিবলৈ আহিব আৰু সকলোৱে আল্লাহৰ ৰাস্তাত ওলাই আহিব আৰু ইয়াৰ পৰাই পাছত মানুহ জামাতলৈ যাব। তো এয়া ভিতৰত সোমাই আহিছোঁ মই এতিয়া, ভিতৰৰ পৰা আপোনালোকক দেখাই আছোঁ। আপোনালোকে যিমান দূৰলৈকে চাব কেৱল পেণ্ডেল দেখিবলৈ পাব আৰু পেণ্ডেল। আৰু এয়া চাওক সম্পূৰ্ণ টিং লগাইছে। তো গোটেইটো টিং লগাই নে আধা টিং লগাই মই এতিয়ালৈকে ক'ব পৰা নাই। এয়া চাওক আপোনালোকে টিং লগাই আছে। আৰু সেইদিনা আহোঁতে মই একো কামেই হোৱা নাছিল, আজি আহি দেখিলোঁ, প্ৰায় 20 দিনমান পিছত মই আহিছোঁ। 20 দিন পিছত আহি দেখিলোঁ এটি বিশাল পেণ্ডেল, এটি বিশাল পথাৰত বিশাল পেণ্ডেল সাজু কৰি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশতেই, খালি টিং লগাবলৈ বাকী আছে। তো বাকী কাম হৈয়ে গৈছে। তো মই ভিতৰত আছোঁ, ভিতৰৰ পৰা আপোনালোকক যিমান দূৰলৈকে পাৰিছোঁ দেখাই আছোঁ। এয়া চাওক আপোনালোকে কিমান বিশাল এটি পেণ্ডেল। এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ পৰিৱেশ। তো ইয়াত প্ৰতিদিনাই হাজাৰ হাজাৰ মানুহ আহি পেলাই শ্ৰমদান কৰি আছে। আজিও বহুতো মানুহ আহিছে। তো মই পিছবেলা আহিলোঁ আৰু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। চাওক আপোনালোকে কিমান ডাঙৰ এটি পেণ্ডেল, ইমূৰৰ পৰা চালে সিমূৰলৈকে আপোনালোকে দেখা নাপাব। বন্ধুসকল, মই আজি আহি উপস্থিত হৈছিলোঁ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত আৰু ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে বেছি বেছি শ্বেয়াৰ কৰি দিব।